অনুষ্ঠান আছে গহপুৰত সেইকাৰণে আজি আপোনালোকৰ মাজলৈ আহিলো আৰু আপোনালোক জনাওঁতে সুখী হ'ম যে মই আজি এতিয়া 12টা বাজি গ'ল নিশ্চয় আজি মোৰ জন্মদিন আজি এই জন্মদিনটো ইয়াতে মানে প্ৰথম সোমাইছো আছে জন্মদিন ঠিক আছে থেংক ইউ আৰু প্ৰথমবাৰ কাৰণে কৈ মই সুখী হ'ম যে প্ৰথমবাৰ কাৰণে আজি কেতিয়াবা 7খনমান মই চেলেং কাপোৰ পাইছো সেইকাৰণে নাম কৈছো এটা তাকে হাত চাপৰি থেংক ইউ নাম এটা সদায় মনত থাকিব আৰু এই জন্মদিনৰ দিনাখনে মই আই মাতৃহঁতক বহি আছে তাতে মোৰ যিখিনি সপোন আছে যিখিনি মোৰ আশা আছে মইতো সংগীত যাত্ৰা আৰম্ভ কৰিছো আপুনি ওচৰৰে ল'ৰা বিন্দাছ গানটোৱে মোক অসমত ফিৰাইছে আকোৱালি ল'লে কাৰণে আজি মই আৰম্ভ কৰিছো আৰু বহুত কৰিবলগীয়া আছে মোৰ হাতত সেই আশা সপোনখিনি যাতে মই পূৰণ হয় আই মাতৃসকলে যদি আশীৰ্বাদ কৰি এটা ডাঙৰকে হাত চাৰি মাৰি দিয়ে মোৰ বহুত ভাল লাগিব ধন্যবাদ মই আলোচনা আৰম্ভ কৰিছো বহৰ বাবে আহিছো মোৰ দেশৰ মাটিৰ যাবলৈ সদায় ভাৰতৰে পূৰ্ব দিশৰ অসম গৌৰৱে চিৰদিনে জয় অসম জয় অসম বহৰ বাবে আমি মোৰ ঘৰ মাটিৰ যাবলৈ সদায় ভাৰতৰে পূৰ্ব দিশৰ গৌৰৱে চিৰদিনে জয় অসম জয় মুখনে কন্দনি জননীয়ে কান্দিছে বিৰহৰে হাঁহিছে দেখি কথা অসমে নাহিছে আৰে হরে আমার বাবে আমি মুখরে কন্দনি জননীয়ে কান্দিছে অসমে নাহিছে হারে হরে
সকলে করে দেবো আমি শোনাই দেখো আমি শোনাই দেখো দেব